নেঘেৰিটিং বাগিচাৰ চিকিৎসালয়লৈ সাংসদ গৌৰৱ গগৈয়ে আগবঢ়ালে এম্বুলেন্স। কৰোনাৰ এই বিভীষিকাৰ মাজতে আজি দেৰগাঁৱৰ নেঘেৰিটিং চাহ বাগিচা চিকিৎসালয়ৰ বাবে এখন এম্বুলেন্স প্ৰদান কৰে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে। উল্লেখযোগ্য যে গৌৰৱ গগৈয়ে তেওঁৰ সাংসদ উন্নয়ন পুঁজিৰ ধনেৰে নেঘেৰিটিং চাহ বাগিচা চিকিৎসালয়ৰ ৰোগীসকলৰ সুবিধাৰ বাবে এই এম্বুলেন্স প্ৰদান কৰিছে। এই উপলক্ষে সাংসদগৰাকী আজি চিকিৎসালয় চৌহদত উপস্থিত হৈ এক মাংগলিক কাৰ্যসূচীৰ পাছতে চালকৰ আসনত বহি এম্বুলেন্সখন ৰাইজৰ সেৱাত আনুষ্ঠানিকভাৱে মুকলি কৰে। এম্বুলেন্স মুকলিৰ এই অনুষ্ঠানৰ পিছতেই কোভিড প্ৰট'কল পালন কৰি এখন সভাও অনুষ্ঠিত হয়। কাকডোঙা ব্লক কংগ্ৰেছৰ সভাপতি ভৱেন গগৈয়ে আঁত ধৰা সভাত মুখ্য অতিথিৰূপে ভাষণ আগবঢ়ায় সাংসদ গৌৰৱ গগৈয়ে। এই সভাত জিলা পৰিষদৰ সদস্যা নিজৰা বৰুৱা, দেৰগাঁও গাঁও পঞ্চায়তৰ সভাপতি আনোৱাৰ হুছেইন, যোৰহাট জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক কৃষ্ণকান্ত দাস, নেঘেৰিটিং বাগিচাৰ পৰিচালক নৰেন কুমাৰ, ঢেকৰগড়া ব্লক কংগ্ৰেছৰ সভাপতি মনজিত চাংমাই প্ৰমুখ্যে ব্যক্তিসকলৰ উপৰিও চাহ মজদুৰ সংঘ আৰু আটছাৰ বিষয়ববীয়াসকলো উপস্থিত থাকে। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই নেঘেৰিটিং বাগিচাৰ সহ পৰিচালক উমা শংকৰ কুৰ্মীয়ে। নিউজ ডেস্ক ৰিপৰ্ট টুডে দেৰগাঁও। আগতে মই ক'বলৈ বিচাৰোঁ যে আজি এম্বুলেন্স দিয়াৰ মূল উদ্দেশ্যটো হ'ল যে কোভিডৰ ছেকেণ্ড ৱেভ আৰম্ভণিতে ছোনিয়া গান্ধী ডাঙৰীয়ানী আমাৰ কংগ্ৰেছ দলৰ সভানেত্ৰী আমাক নিৰ্দেশ দিছিল, সাংসদসকলক নিৰ্দেশ দিছিল যে নিজৰ সাংসদ উন্নয়ন পুঁজিৰ জৰিয়তে ৰাইজক উপকৃত কৰিব লাগে। তো মই প্ৰথমে ছোনিয়া গান্ধী ডাঙৰীয়ানীক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেওঁলোকৰ এই সুপৰামৰ্শৰ বাবে, যাৰ ফলত প্ৰত্যেক লোকসভা সমষ্টিত য'ত কংগ্ৰেছৰ এজন সাংসদ আছে তাৰ স্থানীয় ৰাইজ উপকৃত হ'ব। লগতে আজি যোৱা ডেৰ মাহৰ ভিতৰত দুটা এম্বুলেন্স দিয়া গৈছে। এটা এম্বুলেন্স খুমটাই আমাৰ বাগানত, এটা এম্বুলেন্স ইয়াত নেঘেৰিটিঙত বাগানত ইয়াত দিয়া গৈছে। আৰু লগতে দুটা আৰু এম্বুলেন্স দিয়াৰ সিদ্ধান্ত ইতিমধ্যে লোৱা গৈছে। এটা ধিং অঞ্চলত আমাৰ জেঙনি কালডোবা PHCৰ কাৰণে, আৰু এটা এম্বুলেন্স আমাৰ ৰূপহী অঞ্চলত আমাৰ গৰাজান PHCত প্ৰাথমিক কেন্দ্ৰৰ বাবে এটা সিদ্ধান্ত লোৱা গৈছে। আৰু ইয়াৰ পূৰ্বতো প্ৰায় মই নিজৰ সাংসদ উন্নয়ন পুঁজিৰ পৰা 12-13 এম্বুলেন্স ইতিমধ্যে দিয়া মোৰ সম্ভাৱনা আছে। ৰাইজৰ কি লাভ হৈছে? আজি বিজেপি দল নিৰ্বাচন জিকি তেওঁলোকৰ ক্ষমতা বৃদ্ধি হ'ল, এতিয়াও তেওঁলোকে খালি নিজৰ ক্ষমতাৰ বাবে চিন্তা কৰি আছে। ৰাইজে কি পালে? মূল্য বৃদ্ধি পালে। শ্ৰমিকে কি পালে? তেওঁলোকৰ হাজিৰাটো যিদৰে বাঢ়িব লাগিছিল বাঢ়া নাই। প্ৰতিদিন মাত্ৰ টিভি পেপাৰত ওলালে, প্ৰতিদিন সংবাদমেল পাতি খালি হেডলাইন লোৱাটো দক্ষতা প্ৰমাণ নহয়। আমাৰ দলৰ যেতিয়া আমি ৰাইজৰ লগত জনসংযোগ সৃষ্টি কৰিম, ৰাইজৰ হৈ মাত মাতি যাম, ৰাইজৰ হৈ আমি কাম কৰি যাম, ৰাইজে পুনৰবাৰ আমাক সেৱা কৰিবলৈ সুযোগ দিয়ে। অহাবাৰ আপোনালোকে চাব কি এই 5 বছৰ যিদৰে আমি কামখিনি কৰিম, জনসংযোগ সৃষ্টি কৰিম, অহাবাৰ কংগ্ৰেছ অকলেহে চৰকাৰ গঠন কৰিব।